আজিৰ ভিডিঅ'টোত আলোচনা কৰিম ক্লাছ 10ৰ এক্সাৰচাইজ 6.2 3, 4 আৰু 5 নম্বৰ কুৱেশ্যনটো। চ' 3 নম্বৰ কুৱেশ্যনটো কৈছে ইফ LM parallel to CB and LN parallel to CD, তেতিয়া দেখাব দিছে আমাক AM by AB is equal to AN by AD। এইবোৰ দিয়া আছে, এইবোৰ লিখি ল'লোঁ আৰু প্ৰমাণ কৰিব কি লাগে সেইটো লিখি ল'লোঁ। চ' ইয়াতে আমাৰ যিহেতু LM parallel to CB, ত্ৰিভুজ CBCৰ পৰা পাওঁ AM by MB is equal to AL by LC, যিটো থেলেছৰ উপপাদ্যৰ পৰা পাইছোঁ। মানে যিহেতু LM parallel to BC, চ' সেইকাৰণে AM by MB is equal to AL by LC হৈছে। দিয়া আছে LN parallel to CD, এইটো ত্ৰিভুজ। চ' ত্ৰিভুজ AD আৰু Cৰ পৰা পাম AN by ND equal to AL by LC। এতিয়া আমি 1 আৰু 2ৰ পৰা কি পাওঁ চাই লওঁ আহা। 1 আৰু 2ৰ পৰা পাম AM by MB is equal to AN by ND। যিহেতু AL by LC আৰু AL by LC আমাৰ কেঞ্চেল যাব, চ' AM by MB is equal to AN by ND, যিহেতু গোটেইটা সমান আমাৰ। ঠিক আছে, এতিয়া আমাক প্ৰমাণ কৰিব লাগে AMটো ওপৰত লাগিব আৰু তলত হ'ব লাগে AB, ইয়াতে AN আৰু AD। কিন্তু আমাৰ ইয়াতে MB হৈ আছে, আনিব লাগে আমাক AB আনিব লাগিব। সেইকাৰণে আমি এইটো ৰেচিপ্ৰকেল কৰিব লাগিব, মানে উল্টাই দিব লাগিব। MB by AM equal to ND by AN। এতিয়া আমি দফালে +1 যোগ দিব লাগিব। হ'লে +1 আৰু +1 কৰিলোঁ, মানে এতিয়া ল'ব লাগিব LCM ল'ব লাগিব, লসাগু ল'ব লাগিব। ইয়াতে AM আছে আৰু ইয়াতে 1 আছে, 1ৰ তলত 1 আছে, চ' আমাৰ লসাগু আহিব AM আৰু ইয়াতে আহিব AN। AM দি AM হৰণ কৰিলে কি হয় 1 into MB, সেইকাৰণে আহিল ইয়াত MB। ইয়াৰ তলত 1 আছে, 1 দি AM হৰণ কৰিলে AM হয়, AM পূৰণ 1, সেইকাৰণে ইয়াতে AM আহিল। ঠিক একেদৰে ইয়াতে AN আহিছে। এতিয়া চাই লোৱা MB plus AM, এতিয়া চাই লোৱা MB plus AM মানে লিখিব পাৰোঁ আমি এই গোটেইখিনি AB। ঠিক একেদৰে AN আৰু NDৰ কাৰণে লিখিব পাৰোঁ গোটেইখিনি AD। তেনেকৈ লিখিছোঁ AB by AM, আৰু এইখিনিৰ কাৰণে লিখিছোঁ আমি AD by AN। এতিয়া আমি উল্টাই দিলোঁ, উল্টাই দিলে প্ৰমাণটো হৈ গ'ল AM by AB is equal to AN by AD। এইটোৱে আমাৰ নিৰ্ণয় প্ৰমাণ। এতিয়া আমি 4 নম্বৰটো কৰিম। ঠিক আছে, নম্বৰ কুৱেশ্যনটো দিয়া আছে DE parallel to AC, এইটো চাই লোৱা DE parallel to AC বুলি কৈছে, আৰু কৈছে DF parallel to EE AE, DF parallel to AE কৈছে। চ' প্ৰমাণ কৰিব লাগে BF, চাই লোৱা BF by FE equal to BE, এইটো BE by EC আমাক দেখুৱাব লাগে। চ' এতিয়া প্ৰমাণটো কৰিম আমি। আছে DE parallel to AC, এই বাহুটো আৰু এই বাহুটো আমাৰ পেৰেলেল কৈছে, সেইকাৰণে আমাৰ ত্ৰিভুজ কি লিখিছোঁ BACত পাওঁ এই বাহুটোৰ আধা ইজ ইকুৱেল টু এই বাহুটো। চ' মানে BD by AD ইজ ইকুৱেল টু BE by EC। যিহেতু আমাক এই DE আৰু AC পেৰেলেল কৈছে, সেইকাৰণে BD হ'ব আৰু AD হ'ব, BF হ'ব আৰু BE হ'ব আৰু EC হ'ব। ঠিক একেদৰে কৈছে এই বাহুটো DF parallel to AE, DF আৰু AE কৈছে। চ' DFৰ কাৰণে কি আহিব এতিয়া BD by AD is equal to BF by FE। ঠিক আগৰ দৰে আমি এনেকৈ লিখিম, 1 আৰু 2ৰ পৰা পাম। চ' ঠিক আগৰ দৰে আমাৰ 1ত আছে BD by DA, 2 নম্বৰ ইকুৱেশ্যনতো আছে আমাৰ BD by DA, যিহেতু এই দুটা ইকুৱেল আমাৰ সমান, চ' এইকাৰণে লিখিব পাৰিম BE by EC equal to BF by FE।
আৰু আমাক ইটোৱে প্ৰমাণ কৰিব দিছে চ' প্ৰমাণ কৰা হ'ল ঠিক আছে চ' নেক্সট আমি এতিয়া 5 নম্বৰ কুৱেশ্যনটো চাম কুৱেশ্যনটো দিয়া আছে ডি ই সমান্তৰাল অ কিউ এইটো চাই লোৱা ডি ই সমান্তৰাল অ কিউ বুলি কৈছে আৰু কৈছে ডি এফ সমান্তৰাল অ আৰ প্ৰমাণ কৰিব লাগে যে ই এফ এই বাহুটো আৰু এই বাহু দুডাল আমাৰ সমান্তৰাল মানে পেৰেলেল বুলি দেখুৱাব দিছে চ' এতিয়া আমি প্ৰমাণ কৰিম চ' আগৰ দৰে আমি লিখি ল'ম যিহেতু ডি ই সমান্তৰাল অ কিউ এতেকে ত্ৰিভুজটো আহিব ত্ৰিভুজ পি কিউ অ'ত পাওঁ চ' চাই লোৱা ত্ৰিভুজ পি কিউ অ' কিউ হ'ব আমাৰ বাহুটো কি আছে ডি ই আছে আৰু আছে অ' কিউ আছে চ' কি ল'ব লাগিব পি অ' কিউ ল'ব লাগিব ইটো আছে যে ইটো আছে আৰু এই ডাঙৰ বাহুটো আছে সেইখন ল'ব লাগিব পি অ' কিউ চ' আমি কি পাম থেলেছৰ উপপাদ্য মতে পি ডি বাই ডি অ' ইকুৱেল টু পি ই বাই ই কিউ এনেকৈ লিখি ল'ম ঠিক একেদৰে ডি এফ পেৰেলেল টু অ' আৰ এতেকে ত্ৰিভুজ পি অ' আৰ এইটো কাৰণে ত্ৰিভুজ পি অ' আৰ পি এফ বাই এফ আৰ ইজুকেল টু পি ডি বাই অ' ডি বা ডি অ' চ' এতিয়া আমি 1 আৰু 2ৰ পৰা পাম ইয়াতে এইখিনি আৰু এইখিনি আমাৰ সমান চ' সমীকৰণ 1 আৰু 2ৰ পৰা পাম পি এফ বাই ই কিউ ইজুকেল টু পি এফ বাই এফ আৰ এনেকৈ লিখিব লাগিব এতিয়া অৰ্থাৎ চ' আমি পাই আছোঁ ত্ৰিভুজ পি কিউ আৰৰ পি কিউ আৰু পি আৰ বাহুক চাই লোৱা এই পি কিউ আৰু পি আৰ বাহুক ই এফে ই আৰু এফে একে অনুপাতত ভাগ কৰে মানে পি ই আৰু এইখিনি পালোঁ আৰু এইখিনি আৰু এইখিনি আমাৰ অনুপাতটো সমান হ'ল তেনেহ'লে কি হ'ব ই এফ আৰু কি হ'ব কিউ আৰ সমান্তৰাল হ'ব থেলেছৰ বিপৰীত উপপাদ্য মতে চ' এতেকে ই এফ সমান্তৰাল কিউ আৰ চ' প্ৰমাণ হ'ল এইটো আমাৰ তোমালোকে বুজাবোৰ বুজি পাইছা আৰু যদি কিবা বুজিব লগা থাকে তেনেহ'লে কমেণ্ট কৰিলে হ'ল ঠিক আছে আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু ভিডিঅ'টো লাইক কৰিবা